আজি তাই ধৰ্ষিতা নাৰী। মাতৃৰ গৰ্ভত থাকোঁতেই সপোন ৰচিছিল মাক বাপেকে। জীৱন উচৰ্গা কৰি দিছিল কেৱল তাইৰ নামতে। ভবা নাছিল তেখেতসকলৰ সন্তান দানৱৰ বলি হ'ব বুলি, অথচ কল্পনাও কৰা নাছিল কোনোদিনে। কিন্তু হ'ল আজি সেই সন্তান ধৰ্ষিতা। সহ্য কৰিব নোৱাৰা এটি শব্দ, সকলো পিতৃ মাতৃৰ লগতে প্ৰত্যেক ছোৱালীৰ গা কঁপি উঠা এটা দৃশ্য। বহুত মাক বাপেকে আজিকালি এটা কথাই ভাবে, যদি মোৰ ছোৱালী সন্তান জন্ম নাপালে হয়। ভয় কৰে মাক বাপেকৰ কলিজাৰ টুকুৰাটোক যদি কোনোবাই ধৰ্ষণ কৰি হত্যা কৰে, কি কৰি থাকিব সিহঁত? সেয়ে মনতে ভাবে, মোক ছোৱালী সন্তান নালাগে, যদি তাইৰ এনে হয় ভৱিষ্যত। মাক বাপেকৰ বাবে ছোৱালী সন্তান বোজা নহয়, জীয়াই থকাৰ প্ৰেৰণাহে। কিন্তু আজিকালি ছোৱালী সন্তানবোৰ বহুতৰ বাবে পুতলা। ধৰ্ষণ কৰি ৰাস্তাৰ কাষত অথবা হাবিৰ মাজত, নহ'লে ৰুমৰ ভিতৰত হত্যা কৰি থৈ দিয়াটো কিছুমান নিকৃষ্ট দানৱৰ কৰ্ম। নিজৰ ছোৱালীক তেনেকৈ চাব লগাটো সকলোতকৈ বেছিয়ে দুৰ্ভাগ্য। ধন্যবাদ।